নমস্কাৰ আইমনি ব্লগৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া গধূলি হ'ল চাহ কাপ মাক বনাই দিলোঁ আৰু আপোনালোকে চাহ খালেনে গধূলি চাহ কাপৰ কথাটো ক'বই নালাগে কিমান প্ৰিয় হয় নহয় জানো ময়ো খালোঁ গ্ৰীণ টি অকণমান বনাই আৰু ভাবিলোঁ আপোনালোকৰ লগত দুই এষাৰ কথাকে পাতোঁ বহুত দিন হ'ল কথা পতা হোৱাই নাই আৰু ভিডিঅ'বোৰ দিয়া হৈছে কিন্তু কথা তেনেকৈ পতা হোৱা নাই আপোনালোকৰ লগত সেইকাৰণে ভাবিলোঁ আজি অকণ টাইম আছে যিহেতু অকণ কথাকে পাতি লওঁ আৰু মোৰ হাতৰ ওচৰত এটা বস্তু আছে এইডাল মই এতিয়া বিজি হৈ আছোঁ এইডাল বনোৱাত এইটো কি বস্তু হয় এতিয়া আপোনালোকক নকওঁ কাৰণ এইটোৰ ওপৰত মই ভিডিঅ' বনাম তেতিয়া আপোনালোকে নিশ্চয় গম পাব আৰু এইটো বনাবলৈ টাইম লাগিব যথেষ্টখিনি আৰু কেতিয়া হয় মই সেইটো নিজেও ক'ব নোৱাৰিম কাৰণ বহুতখিনি বাকী আছে এইটো আৰম্ভণি কৰিছোঁহে আৰু এইখিনি বস্তু মই হাতৰ ওচৰতে থওঁ কাৰণ মোক আগতে মায়ে কৈছিলে যিকোনো কাম যিটো কাম কৰোঁ সেইটো কাম চাই থাকিলেহে দেখি থাকিলেহে কৰিবলৈ মন যাব সুমিয়াই থৈ দিলে আৰু কৰিবলৈ ইচ্ছা নাযায় সেইকাৰণে মই ৰাতিপুৱা বিচনা উঠাই আৰু যিখিনি বস্তু মই যিখিনি কাম কৰিবলগীয়া থাকে সেইখিনি মই বিচনাখনৰ ওপৰতে থৈ দিওঁ কাৰণ দেখি থাকিলেহে কৰিবলৈ পাৰিম বুলি কয় মায়ে আগতে সেইকাৰণে কামখিনি মানে বস্তুখিনি মই তেনেকৈয়ে ওচৰতে থৈ দিওঁ যেতিয়া হওক ভিতৰত যেতিয়া ৰুমলৈ আহোঁ তেতিয়াই মই কৰোঁ লাগিলে অকণমানেই হওক কৰি পেলাই আকৌ বেলেগ কাম কৰোঁ তেনেকৈ কৰোঁ আৰু একেৰাহে কৰি থাকিলেও ভাল নালাগে তল কৰি থাকিব লাগে মাথাটো আৰু চকুকেইটাও বিষায় সেইকাৰণে একেৰাহে কৰা বস্তু নহয় সেইকাৰণে টাইম লাগিব নাজানো কিমান দিন লাগে চেষ্টা কৰিম জল্দি শেষ কৰিবৰ কাৰণে কাৰণ এটা কামতে লাগি থাকিবলৈ নিজৰো ভাল নালাগে দিয়কচোন আৰু যিসকলে মোক ছাবস্ক্ৰাইব কৰিছে বা লাইক কৰিছে যেনেদৰে ছাপোৰ্ট কৰিছে আপোনালোকক বহুত ধন্যবাদ কাৰণ আপোনালোকৰ কাৰণে মোৰ ভিডিঅ'বোৰ আগবঢ়াইছোঁ আৰু আপোনালোকে এনেকৈ মৰম কৰিলেহে ময়ো আগবাঢ়ি যাবলৈ পাৰিম আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে সেইসকলকো কৈছোঁ আপোনালোকৰে নিজৰ ভণ্টি বা নিজৰ বান্ধৱী বা নিজৰ ছোৱালী হিচাপে আপোনালোকে ছাপোৰ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আজি ভাবিছোঁ মই নতুন এটা ৰেচিপি ঠিক তেনেকুৱা নহয় ভাবিছোঁ আজি পিঠা বনাম বুলি আঙুলি পিঠা আজি ভাবিছোঁ সেইটোকে বনাওঁ আপোনালোককো দেখাওঁ তেনেহ'লে ব'লকচোন মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ মই চাউল লৈ লৈছোঁ এইখিনি মই চাউল তিয়াই থৈছিলোঁ আৰু মই জহা চাউলেই লৈছোঁ ভাত খোৱা চাউলো ল'ব পাৰি তাৰপিছত মই এতিয়া এইখিনি মই খুন্দি ল'ম আৰু জিকাই ল'লে মানে আগতে কি হয় পানীটো পাছত কমকৈ দিলেও কোনো কথা নাই সেইকাৰণে ভাল আৰু এইখিনি মই খুন্দি লওঁ খুন্দা হৈ গৈছে এইখিনি মিহি হৈ গ'ল ধুনীয়াকৈ অকণমান চালনীত চালি লৈছোঁ এইখিনি ৰেডি হৈ গ'ল এতিয়া মই অকণমান কুহুমীয়া গৰম পানী দিছোঁ আটা যেনেকৈ মাৰোঁ আমি তেনেকৈ মাৰি লৈছোঁ মই কাৰণ মই আগতে পানীত তিয়াই থৈছিলোঁ চাউলখিনি সেইকাৰণে বেছি পানী নিদিলেও হ'ব যিটো শুকান পিঠাগুড়ি হয় সেইটোত অকণ পানী সৰহকৈ লাগে অকণমানকৈ মই এয়া মথা হৈ গ'ল এতিয়া মই এইখিনি 10-15 মিনিটৰ কাৰণে থৈ দিম আৰু ইফালে মই কেৰাহী গৰম কৰি গাখীৰখিনিও গৰম কৰিবলৈ লৈছোঁ কাৰণ গাখীৰখিনি গৰম হওঁতেও টাইম লাগিব এয়া মই গাখীৰত তেজপাত দুখিলা দি দিছোঁ আৰু 2-3টামান ইলাচিও দি দিছোঁ চেণ্টৰ কাৰণে অলপ শুকাব লাগিব গাখীৰখিনি আৰু লৰাই আছোঁ যাতে তলত লাগি নাযায় তলত লাগি গ'লে আকৌ চেণ্টটো ভাল নালাগিব পুৰা গোন্ধাব সেইকাৰণে আৰু এইপিনে মাও আহিলে সহায় কৰি দিবৰ কাৰণে
মায়ে এখন কাঁহীখনত অকণমান ঘিউ লগাই লৈছে, কাৰণ পিঠাকেইটা ইয়াত থ'লে মানে আকৌ লাগি যোৱাৰ চান্স থাকে, সেইকাৰণে। আৰু পিঠাগুড়িখিনিত অকণমান ঘিউ দি পেলাই আকৌ মায়ে মঠি ল'ব। এতিয়া ভালদৰে মঠিছে মায়ে আকৌ। মায়ে মোক মাজে মাজে আহি সহায় কৰি দিয়েহি। হৈ গ'ল, এয়া এতিয়া আৰম্ভ কৰিছোঁ পিঠাৰ চেপ বনাবলৈ। নিজৰ ইচ্ছামতে দিব পাৰি। এয়া এইখিনি হৈ গৈছে। এতিয়া গাখীৰখিনি লাহে লাহে কমি গৈছেগৈ আৰু ইয়াত সম্পূৰ্ণকৈ হৈ গৈছে দিব পৰা। দি আছোঁ এটা এটাকৈ। দিয়া হৈ গৈছে। দিয়াৰ 2-3 মিনিট পাছতহে ভালদৰে লৰাব পাৰি, কাৰণ পিঠাটো আকৌ ভাঙি যাবও পাৰে, সেইকাৰণে বেছি লৰাবলৈও ভয় লাগে। এতিয়া আমাৰ পিঠাখিনি সিজিছে। লাহে লাহে মই পিঠাখিনি লৰাই দিছোঁ, তলত লাগি যাব আকৌ নহ'লে। সেইখিনি সম্পূৰ্ণকৈ সিজি উঠিছে এইখিনি, আৰু আমাৰ এয়া পিঠা ৰেডি। চাওকচোন ইমান ধুনীয়া লাগিছে। মোৰ পিঠা ৰেডি হৈ গ'ল আৰু এতিয়া ট্ৰাই কৰি চাওঁ কেনেকুৱা হৈছে। এওঁলোকে খালে ভাল লাগিছে কৈছে। এতিয়া মই খাই চাওঁ অকণমান। বহুত ভাল লাগিছে খাই পেলাই। আপোনালোকৰ ঘৰত এবাৰ ট্ৰাই কৰি চাব, ইজি হয়। আৰু মোৰ হাতৰ ওচৰত এটা বস্তু আছে, আপোনালোকক দেখাওঁ। এইটো দেখিছেনে? এই ডালটো মৰি গৈছিলেগৈ আৰু মই এইটো কাটি পেলাই আপোনালোকক দেখাইছিলোঁ মই আগতে। এইটো মই ডালটো তাৰপিছত এইপিনে পানীত দি থৈ দিছোঁ। এইডাল ইমান দীঘল শিপা ওলাই গৈছে আৰু ইয়াতে মই পাথৰ কেইটামান দি থৈ দিছোঁ, দেখিবলৈ ভাল লাগে এনেকৈ থৈ দিলে মানে। আৰু ইয়াৰ গুৰি অংশটো সেইটো জিছে, মই বেলেগত থৈ দিছোঁ জিয়ন দি পেলাই। সেইটোতো পাত ওলাই গ'ল, ভাল লাগে ন এনেকৈ যিটো বস্তু মৰি যায় সেইটো আকৌ জি উঠিলে মানে ভাল লাগে মনটো। সেইখিনিয়ে। আৰু ভিডিঅ'টো বেছি দীঘল হৈ গৈ আছে, বেছি দীঘল নকৰোঁ, আপোনালোকে চাই আকৌ আমনি পাব। ভিডিঅ'টো সামৰিবলৈও হ'ল। আৰু আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। গধূলি সময়টোত খাবলৈ ভাল লাগে এইটো পিঠাটো। মই যদিও প্ৰথমবাৰ বনাইছোঁ, তথাপিও ভালেই লাগিছে, ভালেই হৈছে খাবলৈ। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদিহে আপোনালোক মোৰ চেনেলটোত নতুন হয় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ আহি আছোঁ। তেনেহ'লে আজিলৈ বাই বাই।